লংকাৰ কপলিপাৰ গাঁৱৰ জলজীৱন মিছন আঁচনি এখন নৱনিযুক্ত কমিটি গঠন কৰা হয় আজি। এই কমিটিখনত ফৰ্মাপাৰ গাঁও পঞ্চায়তৰ 4 নং ৱাৰ্ড আৰু 5 নং ৱাৰ্ডৰ ৰাইজে মিলি এই কমিটিখন গঠন কৰে। এই সভাখন অনুষ্ঠিত কৰা হৈছে কপলিপাৰ মুছাফিৰ আলী প্ৰাথমিক বিদ্যালয়ত। আজি এই সভাত উপস্থিত থাকে জলজীৱন মিছনৰ ইঞ্জিনিয়াৰ আৰু কপলিপাৰ মুছাফিৰ আলী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জাকিৰ তাপাদাৰৰ লগতে 2খন ৱাৰ্ডৰ ৰাইজসকল উপস্থিত থাকে উক্ত সভাত। ইয়াৰ উপৰিও জলজীৱন মিছন মানে কি সেয়া ৰাইজক বুজাই দিয়ে ইঞ্জিনিয়াৰগৰাকীয়ে। এতিয়া আপোনালোকৰ কিবা এটা সমস্যাৰ সন্মুখীন হ'ব, তেতিয়া মই গোটেই ৰাইজক সুধিব নোৱাৰোঁ। মই এজন মানুহক সুধিলে যাতে মই কথাখিনি গম পাওঁ, মই সেইটোহে কৰিম। সেইকাৰণে এখন কমিটি বান্ধি দিছোঁ। কিন্তু এজন মানুহক যেতিয়া মই নিৰ্বাচন কৰিব খুলিম, তেতিয়া হয়তো গাঁৱৰ মাজত লাগিব যে চাৰজনে চাগে তেখেতক কিবা এটা প্ৰিফাৰেঞ্চ দিছে, সেইকাৰণে তেখেতক সুধি আছে। সেইকাৰণে কমিটিখনৰ আমি সদস্যৰ সংখ্যাও বঢ়াই দিছোঁ। 21জন মানুহ।